বিশেষকৈ কাৰ্বি আংলঙত যোনটো আমাৰ জ্বলন্ত সমস্যা চলি আছে এইটো হ'ল সীমাৰ সমস্যা কাৰণ এতিয়া চলি থকা চৰকাৰ থকাৰ পাছতো আজিলৈকে সীমাৰ সমস্যা স্থায়ীভাৱে সমাধান হোৱা নাই আৰু বহুত চৰকাৰ গঠন হ'ল আৰু গ'ল কিন্তু আজিলৈকে স্থায়ীভাৱে এটা সমাধান হোৱা নাই। সেইবাবে মই এতিয়া চলি থকা চৰকাৰক মই ক'বলৈ খোজো যে এই সমস্যাটো অতি সোনকালে ইয়াতে সমাধান হ'ব লাগিব আৰু কাৰ্বি আংলং কাৰ্বি জনজাতিৰ নিজৰ যে ভূমিৰ অধিকাৰ আছে সেই অধিকাৰটুকু আমাৰ কাৰ্বি জনজাতি এইটো পাব লাগিব আৰু লগতে যিমানখিনি সমস্যাবোৰ চলি আছে এইটো সমস্যাৰ ওপৰত আমিও থিয় দিম আৰু আমি এইটো সমস্যাৰ ওপৰত কেনেকৈ সমাধান কৰিব লাগে এইটোৰ ক্ষেত্ৰতো আমি এতিয়া গুৰুত্ব দিম বুলি কৈছো। আৰু আজি আমাৰ যোনটো মূল লক্ষ্যটো হ'ল আমাৰ যোনটো উদ্দেশ্য সেইটো হ'ল উইমেন মহিলা বা নাৰীৰ সুৰক্ষাকে ধৰি বা পঢ়াৰ ক্ষেত্ৰতে হওক বা বিভিন্ন অসুবিধাৰ পৰা আমি কেনেকৈ ইয়াতে সমাধান কৰিব পাৰিম এইটোৰ ক্ষেত্ৰত আজি আমি সকলোৱে আমি নাৰী সকলোৱে ইয়াতে মিলি পেলাই আজি এইটো সংগঠনটো গঠন কৰা হ'ল আৰু সংগঠনটোৰ নামটো আমি ইয়াতে ৰাখিছো কাৰ্বি আংলং ডেমক্ৰেটিক উইমেন এছ'চিয়েশ্যন বা কাৰ্বি আংলং গণতান্ত্ৰিক মহিলা সংস্থা বুলি আমি এটা নাম দিছো। কাৰণ আমি এতিয়া পঢ়াৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ কাৰণ আমাৰ এতিয়া ওচৰ চুবুৰীয়া যিমানখিনি আমি দেখি পাইছো যিমান পৰিৱৰ্তন আমাৰ ইয়াতে হৈছে কিন্তু আমি গাঁৱৰ চুকে কোণে যদি আমি চাবলৈ যাওঁ তাতে দেখোন পঢ়াৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে বুলি মই ক'বলৈ খোজো কাৰণ তাতে বিদ্যালয় থাকি পেলাই যে শিক্ষয়িত্ৰীবোৰ নথকাৰ অসুবিধা হৈছে আৰু লগতে তাতে ৰাস্তা ঘাট বেয়া হোৱাৰ বাবে বিদ্যালয় যাব নোৱাৰা এনেকুৱা অৱস্থাও আমি তাতে দেখি পাইছো বা শিক্ষাৰ ক্ষেত্ৰত মানে চুকে কোণে বহুত আমাৰ মানে এটা সজাগতা থব লাগে বুলি মই ক'বলৈ খোজো কাৰণ সজাগতা নথকাৰ বাবে বা কম বয়সতে বিয়া পাহত আবদ্ধ হোৱা আমি এনেকাও দেখি পাইছো। সেইবাবে আমাৰ নাৰীৰ পৰা মই ক'বলৈ খোজো যে শিক্ষাৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিব লাগে বুলি মই ক'ম কাৰণ এখন দেশ বা সমাজ যদি আগুৱাই যাবলৈ হলে শিক্ষাৰ যথেষ্ট ভূমিকা আছে বুলি মই ক'বলৈ খোজো কাৰণ আমাৰ কাৰ্বি আংলঙত বহুত সমস্যা ইয়াতে দেখা দিয়া হৈছে সমস্যাবোৰ এতিয়া আমাৰ কাৰ্বি আংলং সকলো থকাৰ পাছতো যে কাৰ্বি আংলং পিছ পৰি থকা নিচিনা ইয়াতে দেখি পাইছো বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা নিবনুৱাৰ সমস্যাতে হওক বা আমাৰ নাৰীৰ সুৰক্ষাকে হওক আমাৰ বহুত পিছ পৰি আছে কাৰণ যিমানখিনি ঘটনা যদি আমি ইয়াতে চাবলৈ যাওঁ আমাৰ নাৰীৰ ওপৰত যিমান নিৰ্যাতন ধৰ্ষণ হৈ আছে কিন্তু আজিলৈকে ইয়াতে ন্যায় পোৱা নাই বুলি মই ক'বলৈ খোজো বা সেইবাবে আমি এইবোৰ সমস্যাৰ পৰা আমি কেনেকৈ সমাধান কৰি উলিয়াম এইটোৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে বুলি মই ক'বলৈ খোজো। আমাৰ ফালৰ পৰা আমি শিক্ষাৰ ক্ষেত্ৰতো বহুত পিছ পৰি থকা বুলি মই কৈছো এইটো শিক্ষাৰ ক্ষেত্ৰতো আমি যিমানখিনি পাৰো আমি গাঁৱৰ চুকে কোণে আমি যাই সজাগতাটো আমি ৰাখিম আৰু লগতে নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত এতিয়া যিমানখিনি ঘটনা হৈ গ'ল আমাৰ ন্যায় নোপোৱা আমি দেখি পাইছো সেইবাবে আমি এই ক্ষেত্ৰতো আমি কৰি যাম